ট্ৰেডিং কেলেংকাৰীটো কোনে ধৰিছে মইতো ধৰাইছো মোক টকা দিব হওঁতে সন্দেহ হওঁতেতো মই ধৰিলো কিন্তু গোটেইটো কেলেংকাৰীটো মইহে ধৰিলো বেলেগেতো ধৰা নাছিলে গতিকে এতিয়া ধৰা মানুহজনকে আক্ৰমণ কৰিলে তাৰ মানে কি অপৰাধীক আমি সাহস দিব খুজিছো যে তোক মুখ্যমন্ত্ৰীয়ে ধৰিছে গতিকে আমি মুখ্যমন্ত্ৰীকে ধৰি দিওঁ এইটোৰ মিনিংটো কি যিজন মানুহে গোটেই ঘটনাটো পোহৰত আনিলে তেওঁকে গালিগালাজ কৰা মানে ইনডাইৰেক্টলি অপৰাধীকেজনক ভিটামিন দিয়া হ'ল নে নাই এতিয়াতো আপোনালোকে জানে চেনেলবিলাকত বা বিভিন্ন ইউটিউব এওঁলোকৰ ওপৰত পডকাষ্ট হৈছে এওঁলোকক হিৰো বনাই আছিলে মইতো দেখা নাছিলো যেতিয়ালৈকে মোক 1 কোটি টকা দিব অহা নাছিল মোক মানে ৰিলিফ ফাণ্ডত তেতিয়ালৈকেতো এওঁলোকক চবেই হিৰো বনাই ৰাখিছিল হিৰো বনোৱাটো মই নাই এইসকলক হিৰো বনাই কোনে ৰাখিছিল আমাৰ সমাজৰ একাংশই ৰাখিছিলে গতিকে এতিয়া আৰু এইটো পলিটিক্যাল কৰি মোক গালিগালাজ কৰি কি লাভ আছে মইতো সবকে ধৰুৱাইছো আৰু মই এইটো তদন্ত দিছো যে অহাকালি কেনেকে অপৰাধী কেজনক জিমখানালৈকে লৈ যোৱা হৈছিল মই কালি প্ৰথম গ্ৰেপ্তাৰ কৰি আমাৰ এটা পুলিচৰ ফোৰ্সে তেওঁলোকক জিমখানাত লৈ গৈছে লৈ গৈ এটা চেনেলক সাক্ষাৎকাৰ ল'ব দিছে পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো এটো চিন্তনীয় তেওঁলোকক আমি এৰেষ্ট কৰিছো পুনে পুনে লৈ যাব লাগে থানাত লৈ নগৈ জিমখানাত লৈ আহি পেলাই এটা চেনেলক আকটাৰ ইন্টাৰভিউ ল'ব সুবিধা দিয়া হৈছে মই নিজে 7:30 বজাত ইন্টাৰভিউ চাই আছো তেতিয়া মই ডিজিপিক ফোন কৰিলো আৰে মই ইন্টাৰভিউ চাই আছো মানুহ থাকিব লাগে লকআপত ইয়াত ইন্টাৰভিউ হৈ আছে কেছটোৰ পিছত মইহে লাগি আছো মই মুম্বাইত আছিলো ৰাতিপুৱা মই সাডেনলি দেখিলো যে ইটো জেলত থাকিব লাগে ই কেনেকে ইন্টাৰভিউ দি আছে তেতিয়া মই ফোন কৰি হুলস্থুল লগালো গতিকে মইতো ইয়াৰ পিছতে লাগি আছো আৰু আজি আমি কেবিনেটত সাহসী সিদ্ধান্তটো লম ইয়াৰ ওপৰত হেবিলাকত কোনো ইস্যু নাই কিন্তু ঘটনাটো হল যে মই ইমানখিনিলৈকেও মই এটো সন্তুষ্ট নহয় যে তেওঁক গ্ৰেপ্তাৰ কৰি তেওঁলোকক ডাইৰেক্টলি থানাত লৈ যাব লাগিছিল এবাৰ জিমখানাত লৈ আহি এটা চেনেলক সাক্ষাৎ কৰাৰ সুবিধা এতিয়া গোটেই কথাবিলাকৰ মাজত আপোনালোকে কবাত সোমাই আছে কোনবা ইউটিউব কোনবা চেনেল ঝামেলাটো আপোনালোকৰ পৰাই আহেগৈ ঝামেলাটো মোৰ পাটো নাহে এই গোটেই ঝামেলাবিলাকো আপোনালোকে এনেকে বিয়া খাব গৈছিল কি খুৱাইছিলে কি খাইছিলে যিবিলাক এতিয়া ইউটিউব ওলাই আছে এইবিলাকতো মই কৰা ধৰিছে ডিব্ৰুগড়ত আমি ভায়েকক মুজাফৰপুৰত ধৰিছে এই দুজনক ডিব্ৰুগড়ত ধৰিছে এটো ময়েতো কলো যে মই বেয়া পাইছো বুলি হেটো ৰাজআতিথ্য দিয়া নাই এটা চেনেলক সহায় কৰিব কাৰণে লৈ গৈছিল এটো আৰক্ষীক দুখ দি লাভ নাই আৰক্ষীক চেনেলটোৱে ইন্টাৰফেয়াৰ কৰি দিলে কাৰণ সেই চেনেলটোৱে কিবা কাৰণত আৰক্ষীজনক ইনফ্লুৱেন্স কৰিলে গতিকে ঘটনাটোৰ পিছফালে চেনেল আৰু সাংবাদিকহে আছে এতিয়া